পানীৰী সমষ্টি বৰ্তমান বেৰগাঁও সমষ্টি ইয়াত আমাৰ ধুনীয়া এটা স্কিম আমি কৰিছোঁ প্ৰজেক্ট ৰাস্তা খুব পিছপৰা অঞ্চল বগামাটিৰ পৰা খাগৰাবাৰী হৈ ফালে ভেৰগাঁৱলৈ যোৱা ৰাস্তা আৰু ইয়াতে আমাৰ 360 মিটাৰৰ ব্ৰিজ শুক্লাই নদীৰ ওপৰত যিটো মানুহে কেতিয়াও কল্পনা কৰা নাছিলে এই অঞ্চলৰ মানুহে বহুত দূৰেদি ঘূৰি যাব লাগে গুৱাহাটীত গলিও কবাত মানে ওদালগুৰিত গলিও এই বট সাইডৰ মানুহখিনিৰ হাৰাশাস্তি হৈ আছিলে এতিয়া সেই দলংখন সম্পূৰ্ণ হ'ল টোটেল প্ৰজেক্টটো আছিলে আমাৰ ব্ৰিজ আৰু ৰাস্তা সহ আমাৰ 135 কোটি টকা গতিকে 135 কোটি টকাৰ এই কামটোৱে মানে লাখ লাখ মানুহৰ জীৱন যাত্ৰাত যিখিনি আগৰ পৰা কষ্ট পাই আহিছিলে আজি বহুত সহজ কৰি দিলে মই ইঞ্জিনিয়াৰ টিমক ধন্যবাদ জনাইছোঁ যিসকলে এই প্ৰজেক্টৰ ডিজাইন কৰিছিলে ইয়াৰ কাৰণে যাৱতীয় ব্যৱস্থাবিলাক কৰিছিলে ঠিকাদাৰ কণ্ট্ৰাক্টৰখিনিকো মই ধন্যবাদ জনাইছোঁ সময়মতে খুব কম দিনৰ ভিতৰতে প্ৰায় 1 বছৰ মানে হৈছে আমাৰ ইয়াতে তেওঁলোকে সেই কামটো সম্পূৰ্ণ কৰিলে আৰু জানুৱাৰীৰ শেষফালে ৰাইজক আমি সেইটো মানে উচৰ্গা কৰি দিব পাৰিম ৰাইজৰ ব্যৱহাৰৰ কাৰণে